বাবা বোম ভোলা দিনে রাতি খাই পুরা ভাঙা দুধ তুরা বাবা বোম ভোলা দিনে রাতি খাই পুরা ভাঙা দুধ তুরা। আজি ভিডিঅ'টো আৰম্ভ কৰিছে শিৱসাগৰৰ শিৱদৌলৰ পৰা আৰু মই আহিছিলোঁ আৰু মোৰ লগত গুণীয় ভাই আহিছিলে আৰু ইয়ালৈ অহাৰ বিশেষ কাৰণ বা উদ্দেশ্য একো নাই, আহিছিলোঁ আমি এনেই আৰু এইফালে গুণীয় ভাই দেখিছে মানে হাতত চাকি আৰু ধূপ লৈ আছে আৰু এতিয়া অলৰেডি ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰত গৈ পিনি তেনেকৈ চাকি জ্বলাম আৰু আপোনালোককো দেখুৱাম পৰিৱেশটো, ইয়াৰ পৰিৱেশ সকলোখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বাবা বোম ভোলা দিনে রাতি খাই পুরা ভাঙা দুধ তুরা বাবা বোম ভোলা দিনে রাতি খাই পুরা ভাঙা দুধ তুরা দিনে রাতি খাই পুরা ভাঙা দুধ তুরা। আর সালে নাই খের তোর খাবার নাই ভাত ঘুমাবার নাই খজা বস্ত্র নাই গাত ঘুমাবার নাই খজা। এতিয়া মানে ভিতৰৰ পৰা ওলাই আহিলোঁ ধুনীয়াকৈ আৰু চাকি তাকি ভিতৰত দিলোঁ আৰু ভিতৰত মানে কেমেৰা নিব নিদিয়ে, মানে কেমেৰা এলাউ নাই, সেইটো কাৰণে মানে ভিতৰত কেমেৰা নেদেখালোঁ ভিতৰৰ পৰিৱেশখিনি আৰু বাহিৰলৈ ওলাই আহিলোঁ আৰু এইফালে গুণীয় ভাই মোৰ লগত আছেই আৰু এতিয়া গুণীয় ভাই কি কৰিব মানে ইয়াৰ লগতে থাকিম আৰু এতিয়া দিনটো ক'ত যাম কি কৰিম আপোনালোক সকলোখিনি দেখাই থাকিম। শিৱসাগৰতে অকল ফুৰি মাৰি আচ্ছা দেখিলে এজনী অলপ পতা চতা আমাৰ আচ্ছা, তো আপোনালোকক আৰু শিৱসাগৰত কি হয় কি নহয় সকলোখিনি দেখাব চেষ্টা কৰিম, তো ভিডিঅ'টো চাই থাকিব। মানে চেনেললৈ কোনোবা নতুন কৰিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো বজাই দিব যাতে যিবিলাক নতুন ভিডিঅ' থাকে সকলোবিলাক পাই থাকিব। তো ভিডিঅ'টো আৰু চাওকচোন, খুব ধুনীয়া এটা পৰিৱেশ আৰু এইফালে মানুহবিলাক দেখিবলৈ পাইছে ধুনীয়াকৈ এইবিলাক সকলোৱে চাকি ধূপ জ্বলাই আছে, ভক্তগণৰ আগমন ঘটিছে আৰু সময় এতিয়া ৰাতিপুৱা প্ৰায় 9:30 বাজিছে, কিন্তু বতৰ আজি খুবেই ডাৱৰীয়া আৰু বৰষুণ দি আছে প্ৰায়, আৰু সেইটো কাৰণে মানে অকণমান প্ৰব্লেম হ'ব পাৰে দেখাওঁতে, তো চাই থাকিব লাহে লাহে আৰু মন্দিৰৰ পৰা অকণমান ওলাই আহিলোঁ বাহিৰলৈ, আহি পিনে মানে অলপ বোলো শিৱসাগৰৰ পুখুৰীৰ পৰিৱেশটো অকণমান দেখাওঁ আপোনালোকক। চাওঁ এইটো শিৱসাগৰ পুখুৰীৰ পৰিৱেশটো চাওক, ধুনীয়াকৈ দেখাই দিছোঁ। খুব বেছি মানে ভাল লগা এখন ঠাই আৰু মানে ভাল লগা মুহূৰ্ত বুলি ক'ব লাগিব, আৰু আটাইতকৈ ডাঙৰ মানে কি বুলি ক'ম এতিয়া মানে অসমৰ ভিতৰত এটা প্ৰকাণ্ড পুখুৰী হৈছে এইটো শিৱসাগৰ পুখুৰী। চাওক, যদি কোনোবা আহিছে ইয়ালৈ তেতিয়াহ'লে খুব ভাল কথা, আৰু যদি কোনোবা অহা নাই তেতিয়াহ'লে আহিব শিৱসাগৰলৈ, শিৱসাগৰ পুখুৰী চাবলৈ আহিব আপোনালোকে, খুব বেছি ভাল লাগে, আহিব কেতিয়াবা। ইয়াৰ পৰিৱেশটো মানে খুব বেছি মনোমোহা পৰিৱেশ বুলি ক'ব লাগিব। চাওক ধুনীয়াকৈ, ইয়াৰ পাৰত থাকিলে মানে মনটো খুব বেছি ভাল লাগে মানে, চ' সেইটো কাৰণে আহিব, যদি কোনোবা অহা নাই ইয়ালৈ আহিব, খুব ভাল লাগে। চাওক 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 ৰাইজ, চাওক ইয়াৰ মানে শিৱসাগৰ পুখুৰীৰ চৌপাশৰ দৃশ্য মানে আপোনালোকক দেখুৱাই দিছোঁ অকণমান। বতৰ খুব বেছি ডাৱৰীয়া আৰু সেইটো কাৰণে মানে
আজি ভিডিঅ' কোৱালিটি কেনেকুৱা হ'ব মানে গম পোৱা নাই, তো এডিট কৰাৰ পিছতে গম পাম আৰু দেই। গৈ আছোঁ এতিয়া মানে আমি বাহিৰত আছিলোঁ, আকৌ ভিতৰলৈ আহিলোঁ ভিতৰলৈ আহি অকণমান বিষ্ণুদৌললৈ যাওঁ বুলি আহিলোঁ। আৰু বিষ্ণুদৌলৰ পৰিৱেশটো অকণমান দেখাম বুলি ভাবিছোঁ আপোনালোকক। চাওক, এইটোৱে হৈছে বিষ্ণুদৌলৰ পৰিৱেশ, সেইটো হৈছে বিষ্ণুদৌল। আৰু বিষ্ণুদৌলৰ ভিতৰত বা নাযাওঁ এতিয়া, কিন্তু বাহিৰৰ পৰা ইয়াৰ পৰিৱেশটো দেখাই দিছোঁ অকণমান চাৰিওফালে। চাওক, অকণমান জুম কৰি দেখাইছোঁ বাৰু। আৰু কাষত দেখিবলৈ পাইছে এইবিলাক ধুনীয়াকৈ দুটা ঢোল, ভাল লগা পৰিৱেশ তো দেখুৱাইছোঁ লাহে লাহে। আৰু কি হয় কি নহয় সকলোখিনি দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'। এইফালে আমি অলপ বহি লৈছোঁ, ভাগৰো লাগিছে যিহেতু অকণমান বহি লৈছোঁ। আৰু এইবিলাক দেখিছে চকীবিলাক, এইবিলাক দেখিবলৈ পাইছে, এইবিলাক দেখিছে ন চকীবিলাক। ইয়ালৈ আহিলে ধুনীয়াকৈ কোনোবা চাবলৈ আহে তেতিয়া অলপ বহিব পাৰে, ইয়াৰ ঠাইবিলাক চাব পাৰে ধুনীয়াকৈ। তো আমি বহি ল'লে মোৰ লগত গুলিম ভাই আছেই, লগত ছোৱালী নাই। আৰু সেইফালে চাওকচোন বাৰু, এইফালে ধুনীয়া ধুনীয়া ছোৱালীবিলাক আছে এইবিলাক দেখিছে নহয়। মাস্ক মাৰি আছে এতিয়া আপোনালোকক ভালকৈ গোটেই পৰিৱেশ দেখাব নোৱাৰোঁ বাৰু। আৰু এতিয়া মোৰে হয়, কোনজনী মোৰে হয় মাছ মাৰি থকা। তাকে ধুনীয়া ল'ৰা ন, হেণ্ডচাম ল'ৰা থাকিবই আৰু নহয় জানো। আমাৰ নাই আৰু আমি দেখিবলৈ বেয়া, সেইটো নাই আমাৰ। কি হ'ল এতিয়া অলপ বহি লৈছোঁ ন, বিয়াখনে পাতিব লাগে যে, বিয়াখন পাতিম বুলি ভাবিছোঁ। তাকে কোনোবা যদি ভাবি আছে যদি মোক যদি কোনোবাই চাই আছে কোনোবাই পচন্দ কৰিছে কৰিয়ক। আৰু ডিছলাইক কৰিব, দেখিছে আৰু যদি কোনোবা ভাবিছে যে মোক যদি লাইক কৰে তেতিয়াহ'লে কৈ দিয়ক আৰু নকওঁ বুলি কৈ দিয়ক, ডাইৰেক্ট ডিছলাইক কৰোঁ বুলি কৈ দিয়ক, বেছি ভাল লাগিব। হ'ব তেন্তে আৰু বাকী নকওঁ এইডোখৰ, কমেণ্টত পাতিব কথা। A few moments later. এতিয়া এইফালে আহিলোঁ অলপ আমাক কিবা এটা খাই লওঁ বুলি আহিলোঁ। আৰু এইফালে আছে গুলমৰ ভাই চব ধুনীয়াকৈ এইফালে দেখিছে সকলো আছে ৰুটি। আৰু এইফালে আছে দেখিছে আৰু চব ধুনীয়াকৈ এতিয়া খাই লওঁ, খাই মেলি পূৰা খোৱাত ব্যস্ত গুলমৰ ভাই। খোৱা খাই লওঁ তাৰ পৰা লাহেকৈ ওলাই আহিলোঁ, আকৌ সোমাই আহিলোঁ মন্দিৰৰ ভিতৰত। আৰু এইটো দেখিছে শিৱ মন্দিৰ। শিৱ মন্দিৰৰ কাষতে আছে এইফালে দেৱী দৌল, দুৰ্গা দেৱী দৌল হয়। আৰু ইয়ালৈ আহিলে মনোকামনাবিলাক পূৰণ হয়, যাৰ যি মনোকামনা থাকে। আৰু কিছুমান ক্ষেত্ৰত মই খুব সৰুতে আহিছিলোঁ একবাৰ, মনত আছে তেতিয়া মাৰ লগত আহিছিলোঁ সৰুতে। ইয়াত পাৰ চৰাই উৰাবৰ কাৰণে আহিছিলোঁ, কাৰণ তেতিয়া কিবা এনেকৈ চোৱাওঁতে ওলাইছিলে যে পাৰ চৰাই উৰাব লাগে। আৰু তেতিয়া আমি আহিছিলোঁ দেৱী দৌললৈ। আৰু এইফালে চাওক, এইটো হৈছে দেৱী দৌল। মই অকণমান জুম কৰি দিছোঁ ধুনীয়াকৈ চাওক এইটো। আৰু কাষত দেখিবলৈ পাইছে এইবিলাক ইয়াতে চাকি বন্তি জ্বলাব পাৰে। আৰু ভিতৰত গৈ পিনি ধুনীয়াকৈ আপোনালোকে তাত সেৱা কৰিব পাৰে। তাৰপিছত এতিয়া এইবোৰকে দেখাইছোঁ আৰু অকণমান আপোনালোকক চাই থাকক। আৰু পৰিৱেশটো চাওক, খুব ধুনীয়া এটা পৰিৱেশ। আৰু তাৰ পৰা আমি ওলাই আহিলোঁ এতিয়া এইফালে আছে ভণ্টি এজনী। ভণ্টি ঘৰ ওচৰতে নাই? কি নাম তোমাৰ? মিছ পাহি গগৈ। কি পঢ়ি আছা? ক্লাছ 10ত পঢ়ি আছা? আমি আহিছিলোঁ এইক লগ পাই গ'লোঁ। আৰু ভণ্টি ঘৰ ওচৰতে বুলি ক'লে, সেইকাৰণে ভণ্টি ঘৰলৈ নাযাওঁ এতিয়া, ইয়াতে লগ পালোঁ যেতিয়া আৰু তাইৰ লগতে কথাটো পাতিম বুলি আহিলোঁ। বাকী কেনেকুৱা চলিছে? ভাগিলে ন? তো এইফালে গুলমৰ ভাই আছেই লগত। গুলমৰ ভাই চিনাকি আৰু সেইটো কাৰণে আহিলোঁ লগত। বাকী আকৌ লগ পাম ন পিছত? ঠিক আছে। পূৰা ভিডিঅ' শ্বুট চলি আছে এইফালে। গুলমৰ ভাই এতিয়া পূৰা ভিডিঅ' শ্বুট চলি আছে। পূৰা ভিডিঅ' শ্বুট চলি আছে আৰু দেখিছে আৰু এইটোৱে ল'ৰা নাই, আমাৰহে নাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড, আমাৰহে নাই আৰু পূৰা চলি আছে এইবোৰ ল'ৰাই গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পতাই ভিডিঅ' বনাই আছে লগত, দেখিছে নাই? ভ্লগ শ্লগ আমাৰহে নাই আৰু দেখিছে নাই গাইছ।
মোলৈ কোনোবা চাই দিয়ক ন, মোৰ বেয়া লাগে ন। পূৰা কথা পাতি আছে, পূৰা একদম পূৰা লাগি আছে। গুলনেমু ভাই পূৰা দি আছে, একদম পূৰা ৱাও কি মানে क्या सीन है ये, क्या सीन है। पूरा চেনি দি আছে ভিডিঅ'ত, पूरा চেনি দি আছে গুলনেমু, पूरा ভিডিঅ'ত চেনি দি আছে, पूरा চেনি দি আছে গুলনেমু, पूरा চেনি দি আছে গুলনেমু, पूरा চেনি দি আছে। চাওক গাইজ চাওক, চাওক এয়া গুলনেমু ভাই দিছে নে पूरा চেনি মানটো। এয়া চাওক কেনেকুৱা চেনি দি আছে। চাওক গাইজ চাওক। মোৰ মানে লাজ লাগিছে মানে এতিয়া মানে কি ক'ম মানে গম পাইছে নাই গাইজ, মানে একদম অৱস্থা বেয়া হৈ গৈছে মানে। সিহঁতি একদম ছোৱালীৰ লগত কথা পাতি আছে। গুলনেমু ভাই মানে এতিয়া মোৰতো বেয়া লাগে ন, মই মানে এতিয়া লগত আহিছোঁ ন, মোৰ বেয়া লাগে ন। চ' কি ক'ম মানে এতিয়া আপোনালোকক, কোনোবা যদি মোক যদি পচন্দ কৰিছে কৈ দিয়ক মানে প্লিজ কৈ দিয়ক মানে। কোনোবা যদি চাই আছে, কোনোবা ছোৱালী যদি চিংগল ছোৱালী যদি মোক পচন্দ কৰে বাৰু দেখিবলৈ বেয়া পাওঁ, তোমালোকে মানে ধুনীয়া নহয় বাৰু, নহ'ব বাৰু হেণ্ডচাম নহ'ব বাৰু, তথাপিতো মানে মন যায় ন যে ছোৱালী যদি মোকো লাগে ন, মোৰো এজনী গাৰ্লফ্ৰেণ্ড থাকক। চ' তেনেকুৱা মোৰো ভাল লাগে ন। চ' সেইটো কাৰণে যদি কোনোবাই এতিয়া মোক বিচাৰি আছা, যদি কোনোবাই মোক লাইনটো মাৰিম বুলি ভাবিছা, তেনেহ'লে মেছেজটো কৰি দিবা, কমেণ্ট বক্সত গৈ মোক কমেণ্ট কৰি দিবা।